নমস্কাৰ মই ডক্টৰ ৱাসিম হকে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আমি হাওঁফাওঁ জনিত ৰোগত ভুগি থকা ৰোগীসকলৰ কাৰণে লগতে কোভিড-19ত ভুগি থকা ৰোগীসকলৰ কাৰণে 5টা শ্বাস প্ৰশ্বাসৰ এক্সাৰসাইজ দাঙি ধৰিম। এইবিলাক ব্যায়ামৰ যোগেদি আপোনালোকে আপোনালোকৰ হাওঁফাওঁখনৰ শক্তি বৃদ্ধি কৰিব পাৰিব। লগতে কোভিড-19ৰ হোৱাৰ ফলত হাওঁফাওঁয়ে যিটো অক্সিজেন ল'ব পৰা ক্ষমতাটো লোপ পায় সেই ক্ষমতা পুনৰুদ্ধাৰ কৰিব পাৰিব। আহকচোন আমি ভিডিঅ'টো চাওঁ। প্ৰথম ব্যায়ামটোত আমি নাকেৰে দীঘলকৈ উশাহ ল'ম আৰু 5 ছেকেণ্ড হোল্ড কৰি মুখেৰে উশাহটো এৰি দিম। এনেদৰে আমি 5ৰ পৰা 10 বাৰ পুনৰাবৃত্তি কৰিম। বহু লোকে 5 ছেকেণ্ড উশাহ ৰখাই থোৱাটো বহু লোকৰ কাৰণে জটিল হয়। তেওঁলোকে 2 ছেকেণ্ডকৈ আৰম্ভ কৰিলেও হ'ব। আমি এটলিষ্ট মিনিমাম 2 ছেকেণ্ড ৰখাই উশাহটো মুখেৰে এৰি দিব লাগে। আহকচোন ব্যায়ামটো চাওঁ। দীঘলকৈ নাকেৰে উশাহ ল'ব। উশাহ লৈ 2 ছেকেণ্ড মিনিমাম ৰখিব আৰু যদি পাৰে 5 ছেকেণ্ড ৰখিব। এতিয়া মুখেৰে লাহেকৈ উশাহটো এৰি দিব। এনেকৈ মুখেৰে এৰি দিওঁতে আপোনালোকে আমি কিবা এটা ফুৱালে যেনেধৰণে উশাহটো এৰোঁ তেনেধৰণে উশাহটো এৰিব। এনেকৈ 5 বাৰ পুনৰাবৃত্তি কৰিব। এই ব্যায়ামটো দিনে 2 বাৰকৈ কৰিব লাগে। দ্বিতীয় ব্যায়ামটো আমি বহিয়ে কৰিম। ইয়াত আমি চিধাকৈ বহি স্পাইনডাল চিধাকৈ ৰাখিব লাগিব। এতিয়া উশাহটো নাকেৰে দীঘলকৈ টানি উশাহৰ লগত হাতখন ওপৰলৈ দাঙি ধৰিব লাগিব। এনেদৰে দাঙি ধৰি হাতখন মূৰৰ ওপৰলৈ নিব লাগিব আৰু মিনিমাম 2 ছেকেণ্ড সময় ৰখি মুখেৰে উশাহটো এৰি দিব লাগিব। আকৌ আমি দেখাইছোঁ। উশাহৰ লগত হাতখন ওপৰলৈ নিম, উশাহটো নাকেৰে ল'ম আৰু 2 ছেকেণ্ড সময় ৰখাই থ'ম। এতিয়া উশাহটো এৰি দিয়াৰ মুখেৰে এৰি দিম আৰু হাতখন লাহেকৈ তললৈ নমাই আনিম। এনেকৈ 5 বাৰ পুনৰাবৃত্তি কৰিম। উশাহটো মুখেৰে এৰিম আৰু হাতখন লাহেকৈ নমাই আনিম। এনেকৈ 5 বাৰ পুনৰাবৃত্তি কৰিম। তৃতীয় ব্যায়ামটো আৰম্ভণি কৰোঁতে প্ৰথমে 2খন হাত মূৰৰ পিছফালে দিব লাগিব। এইদৰে দিয়াৰ পাছত আমি 2খন হাত চপাই দিম। কিলাগুটি দুটা ওচৰলৈ চপাই আনিম। এতিয়া আমি উশাহ ল'ম। নাকেৰে উশাহটো দীঘলকৈ টানিম আৰু হাত দুখন সমানকৈ মেলি দিম। অন্তিম পৰ্যায়ত 2 ছেকেণ্ড সময় উশাহটো বন্ধ কৰি ৰাখিম আৰু মুখেৰে লাহেকৈ উশাহটো এৰি হাত দুখন পুনৰ চপাই আনিম। এই ব্যায়ামটোৰ জৰিয়তে আমি উশাহ লওঁতে লাংখনে ব্যৱহাৰ কৰা মাংসপেশীবিলাকক ষ্টিমুলেট কৰা হয়। গতিকে এই ব্যায়ামটো খুব ইম্পৰ্টেণ্ট। আপোনালোকে ভালদৰে চাই লওক। উশাহ লওঁতে হাতখন মেলি দিম। উশাহ এৰোঁতে মুখেৰে যেতিয়া আমি উশাহটো এৰিম তেতিয়া হাত দুখন চপাই দিম। এনেকৈ 5 বাৰ পুনৰাবৃত্তি কৰিম। ঠিক আছে, হ'ব। চতুৰ্থ ব্যায়ামটোত আমি এখন গামোচাৰ সহায় ল'ম। গামোচাখন এনেদৰে আমাৰ কামিহাৰৰ তলৰ অংশত দুয়োফালে কামিহাৰৰ তলৰ অংশত ৰাখিম আৰু 2খন হাতেৰে গামোচাখন ভালদৰে ধৰি ল'ম। মূৰটো চিধাকৈ ৰাখিম। গামোচাখন আমি কামিহাৰৰ তলৰ অংশত ব্যৱহাৰ কৰিম আৰু দুইটা মূৰ 2খন বিপৰীত হাতত ধৰি ল'ম। এতিয়া মূৰটো চিধাকৈ ৰাখিম আৰু যেতিয়া আমি উশাহ ল'ম, উশাহ লওঁতে 2খন হাতে টানি ধৰিম, 2 ছেকেণ্ড হোল্ড কৰিম আৰু মুখেৰে উশাহটো এৰি দিওঁতে হাতখন ঢিলা কৰি দিম। পুনৰ আমি দেখাইছোঁ। গামোচাখন আমি ৰিপ কেছৰ অৰ্থাৎ কামিহাৰৰ তলৰ অংশত ব্যৱহাৰ কৰিম। 2টা মূৰ বিপৰীত হাতে ধৰিম। উশাহ লওঁতে গামোচাখন 2খন হাতে টানি ধৰিম। 2 ছেকেণ্ড বা 5 ছেকেণ্ড ৰখাই উশাহটো মুখেৰে এৰি দিম আৰু হাত দুখন ঢিলা কৰি দিম। এনেকৈ 5 বাৰ পুনৰাবৃত্তি কৰিম।
এইটো হ'ল চতুৰ্থ ব্যায়াম। পঞ্চম ব্যায়ামটোত আমি হাতখন নাভিৰ ওপৰত আৰু বুকুৰ কোমল হাড়ডালৰ তলত ঠিক এইখিনিতে ৰাখিম। দুইখন হাত আমি ওপৰা ওপৰিকৈ এনেদৰে ৰাখিম, চিধাকৈ বহিম, ৰাজহাড়ডাল চিধাকৈ ৰাখিম। এতিয়া যেতিয়া আমি উশাহ ল'ম, নাকেৰে উশাহ ল'ম, দীঘলকৈ যেতিয়া উশাহ লওঁতে হাতখন ভিতৰলৈ হেঁচি দিম। 5 ছেকেণ্ড বা 2 ছেকেণ্ড সময় ৰখাম আৰু মুখেৰে উশাহটো এৰি দিম আৰু হাত দুখনো ঢিলা কৰি দিম। পুনৰবাৰ দেখাইছোঁ। হাতখন আমি বুকুৰ তলত আৰু নাভিৰ ওপৰত ৰাখিম, দুইখন হাতে হেঁচি ধৰিম উশাহ লওঁতে আৰু উশাহটো এৰোঁতে ঢিলা কৰি দিম। উশাহটো নাকেৰে ল'ম আৰু মুখেৰে এৰি দিম। এনেকৈ 5 পৰা 10 বাৰ পুনৰাবৃত্তি কৰিম। আজিৰ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় উপকৃত হ'ব বুলি ভাবিছোঁ। আৰু আজিৰ ভিডিঅ'টোত মোক সহায় কৰিছে ফিজিঅ'থেৰাপিষ্ট ডক্টৰ বিকাশ কুমাৰে। আৰু আমাৰ ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হৈছে তেনেহ'লে আমাৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আগন্তুক দিনত এনেধৰণৰ ভিডিঅ' পাবলৈ হ'লে আমাক কমেণ্ট কৰিব। ধন্যবাদ।